কথাটো খুব ডাঙৰ নহয়, কথাটো খুব সৰু নহয়। মানে 4 দিনমানৰ আগৰ ঘটনা। 4 দিনমান আগত কি হ'ল, এইটো আমাৰ ফ্ৰিজটো খোলা থাকি গ'ল ৰাতি। অকণমান ফাঁক হৈ থাকিল, কিন্তু তাৰ কাৰণে 20 দিনাখন এনেকুৱা এটা অৱস্থা, মানে ভাবিছোঁ ফ্ৰিজটো আৰু গ'ল, মানে আউট অফ ছাৰ্ভিচ। তাৰপিছত বহুত চৰ্চা কৰিলোঁ, মানে ইউটিউব চালোঁ আৰু গুগল চালোঁ, বিশেষ একো নাপালোঁ টেকনিকেল। তথাপিও 20 মিনিট সময় মই বন্ধ কৰি দিলোঁ ফ্ৰিজটো। 20 মিনিট সময় বন্ধ কৰাৰ পাছত প্ৰায় আপোনাৰ 5 ঘণ্টামান লাগিল। গধূলি অকণমান দেখিলোঁ অৱস্থাটো ভাল, কিন্তু তেতিয়াও মানে আশা কৰা নাই যে এইটো আৰু ভাল হৈ উঠিব। তাৰপিছত তেনেকৈ ৰৈ থাকোঁতে ৰাতি 1:30 বজাত, ৰাতি যেতিয়া আহি শুই উঠি এবাৰ চেক কৰিলোঁ, তেতিয়া ফ্ৰিজটোত দেখিছোঁ যে অলপ ঠাণ্ডা আহিছে। তাৰপিছত ৰাতিপুৱা আপোনাৰ 9টামান বজাত, পিছদিনা ৰাতিপুৱা 9টামান বজাত মানে বিশ্বাস কৰিব পাৰিছোঁ যে আমাৰ ফ্ৰিজটো অ'কে আছে। কথাটো কি হ'ল, মই টেকনিকেলি বুজাই দিছোঁ। অকণমান ফাঁক হৈ থকাৰ কাৰণে গোটেই ৰাতি ইয়াৰ ঠাণ্ডাখিনি গুচি গ'ল। তাৰ কম্প্ৰেছাৰে কাম কৰিব নোৱাৰিলে। কম্প্ৰেছাৰে কাম কৰিব নোৱাৰাত সি কাম কৰি আছে, বাট টেকনিকেল যিখিনি কথা আপুনি ইউটিউবত চাই ল'ব পাৰিব। মানে ইউটিউবত একেখিনি কথাকে কৈ থাকে বাৰে বাৰে, তাৰ কিন্তু পিছৰ অৱস্থাটো কি হ'ব কোনেও কোৱা নাই। চ' মই সেইখিনি কথাটো কৈ দিছোঁ। যদি আপোনালোকৰ হয় কেতিয়াবা, তেতিয়া এটাই কথা যে তাক বন্ধ কৰি দিব কিছু সময়ৰ কাৰণে। তাৰপিছত সি নিজেই নিজৰ অৱস্থাত আহি যাব, আৰু দিলে খোলাখুলি কৰি থাকিব নালাগে যে ঠাণ্ডা হৈছে নে নাই, যিটো মই কৰিলোঁ, বহুতবাৰ খোলাখুলি কৰি থাকিলোঁ। তাৰপিছত ঠিক হৈ গ'ল। টাইম লাগিলে, কিন্তু মানে ক'বলৈ গ'লে 12 ঘণ্টা টাইম লাগি গৈছে। চ' সেইটো এটা কথা। চ' সেইটো মানে এটা সৰু, মানে মই এটা টেকনিকেল গৰ্বৰ এটা মোৰ ঘৰত হ'ল, যিটোৰ কাৰণে মই দুখিত। মানে ঘৰৰ কোনটো মেম্বাৰে কৰিলে নাজানো, সেইকাৰণে কাকো দুখ দিব পৰা নাই, নিজেই কৰিলোঁ বুলি ভাবিছোঁ। চ' সেইটো এটা মানে টেকনিকেল এনেকুৱা হৈ যাব পাৰে কাৰোবাৰ ঘৰত। আৰু যিসকলে জানে এইটো বিষয়ে, তেওঁলোকৰতো কথাই নাই। যিসকলে নাজানে, কেতিয়াবা হৈ গ'লে ভয় কৰিব নালাগে, সেইটো সিমানেই। নিজেই ঠিক হৈ যাব। পাৰিলে বন্ধ কৰি থ'ব, 5-6 ঘণ্টা সি নিজৰ ষ্টেজত আহি যাব। মানে ওপৰত যিখন ফেন দেখি আছে, সেই ফেনখনো ভাল ফেনেই আছিল। কিছুদিন আগত তাৰ মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ, কিন্তু কথাটো এনেকুৱা হ'ল যে এইখন বতাহটো কম আছিল কাৰণে পাংখা সেইখন বেকা কৰি দিছিলোঁ, আৰু বতাহ আহি গ'ল। তেনেকৈ কেইদিনমান চলাৰ পিছত ঘটনাটো হ'ল এনেকুৱা, নিজে ক্ৰেং চাউণ্ড কৰি এইটো বন্ধ হৈ গ'ল। তাৰপিছত চালোঁ নিজেই, কেপাচিটৰ চেঞ্জ কৰিলোঁ। তাৰপিছত ইলেক্ট্ৰিচিয়ানৰ ওচৰত লৈ গ'লোঁ। তেওঁলোকে ক'লে যে এইটো 500 টকা লাগিব, ইয়াৰ কইলটো গৈছে, ইণ্টেৰিয়ৰ যিটো কইল। গতিকে 500 টকা মই খৰচ নকৰিলোঁ, ভাল কৰিলোঁ বুলি ভাবিছোঁ। আৰু গতিকে নতুন ফেন এখন কিনাতকৈ আৰু এখন ফেন মোৰ আছিল ষ্টকত। চ' এখন পলিকেপ, কিন্তু 5 বছৰ হ'ল ধুনীয়াকৈ চলি আছে। মোৰ বেলেগ এটা ৰুমত আছিল, গতিকে এইখন মই লগাই দিলোঁ। গতিকে এইটো এনেকুৱা মানে কিছুমান ব্ৰেণ্ড, মেক ইন ইণ্ডিয়া ব্ৰেণ্ড আছিল, সকলোতে বিশ্বাস কৰিব নোৱাৰি। অনলাইন আছিল এখন, অনলাইন কিছুমান প্ৰডাক্ট ভাল, কিন্তু ব্ৰেণ্ডেড। তাৰ ভিডিঅ' মই আপলোড কৰিম। কিন্তু এইখন ফেনে বহুত ধোকা দিলে। চ' এইটো এটা মোৰ উপলব্ধি আছিল নতুন। চ' গতিকে মই এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' এনেকুৱা টেকনিকেল কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম, যিখিনি ঘৰত হৈ থাকে বা ৰাস্তাত দেখি থাকোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ। ধন্যবাদ। জয়